हेलो एवरीवन एया হৈছে নৱমীৰ দিনৰ ভাগৰ কথা এয়া জেঠাইকে আলতা লগাই আছে যেহেতু আমাৰ কুহু আৰু জিউ মাইনা হ'ব কুমাৰী হেয়বে তেওঁলোকক আলতা লগাই আছে এফালে ময়ো সাজি কাজি উলাই ললো মায়ে জিউ আৰু কুহুক দুইজনীকে আগতীয়াকৈ লৈ গ'ল আৰু আমি দুজনী অলপ পিছত আহিছো আৰু আমাৰ কুমাৰী দুজনী এই দুজনী এফালে দেউতাই এয়া পূজা কৰি আছে আৰু সিহঁত দুজনী ধুনীয়াকৈ বহি আছে ইমান মৰম লাগিছে নহয় গুটি দুজনীকে দেখিবলৈ আৰু এয়া তেওঁলোক সকলো বহি আছে আমাৰ ইয়াত নগৰাকী আছে আৰু এয়া পূজা আৰম্ভ হৈ গ'ল এয়া নিয়ম কৰিছে তেওঁলোকে আলতা খানি দিছে আকৌ অকণ আৰু এয়া এগৰাকীকৈ নি পেলাই এনেকৈ পূজা কৰিছে প্ৰথম ভৰি ধুৱাই তাৰপিছত তেওঁলোকে পূজা কৰে মই আগতে এনেকৈ কুমাৰী পূজা কৰা নাছিলোঁ এইবাৰ ভাল লাগিলে যিহেতু মই নৱৰাত্ৰি ব্ৰতো কৰি আছিলোঁ আৰু কুমাৰীসকলক এনেকৈ কিবা এটা খুৱাবও পাৰিলোঁ তেওঁলোকক পূজা কৰিব পাৰিলোঁ আগতে এনেকৈ চবেই পিছত যেনেকৈ কিবা দি পেলাই সেৱা কৰে তেনেকৈ কৰিছিলোঁ কিন্তু এনেকৈ নিজে লাগি পোৱা নাছিলোঁ এইবাৰ নিজৰ মোৰ সৌভাগ্য হ'ল যে মই তেওঁলোকক এনেকৈ কৰিব পাৰিলোঁ এয়া তেওঁলোকলৈ মিঠাই আনিছিলোঁ সেয়া মই মিঠাই আগবঢ়ালোঁ এয়া পূজা হৈ যোৱাৰ পিছত সকলোৱে তেওঁলোকক সেৱা কৰিছে আৰু এয়া পূজাৰ শেষত আজিহে যিহেতু মই খিচিৰি খাইছোঁ যিহেতু ব্ৰত পালন কৰি আছিলোঁ সেয়া নৱমীৰ দিনা খিচিৰি খাই ব্ৰতটো ভাঙিছিলোঁ আৰু সেয়া ব্ৰত ভাঙিলোঁ খিচিৰি খাই আৰু এয়া হৈছে সন্ধিয়া সময়খিনি আমি অলপ চামগুৰি ফালে ওলাই গৈছিলোঁ সেইখিনি মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত এটা মণ্ডপ প্ৰস্তুত কৰিছে আৰু কেইবাখনো মণ্ডপত চালোগৈ আমি আৰু পূজা চাই কৰি প্ৰায় 9টা মানে বাজিলে সেইবাবে আমি খাবৰ কাৰণে আহিলোঁ আৰু আমি আহি উপভোগখন পালোহি আৰু ইয়াত আমি সকলোৱে ভাবিলোঁ ডিনাৰটো কৰি যাওঁ